নমস্কাৰ, মই নয়ন কুমাৰ বৰা, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া। আজি আমি এই কৃষি শিতানৰ প্ৰথম আমাৰ প্ৰশিক্ষণ অনুষ্ঠান আৰম্ভ হৈছে। আমাৰ এইটো হ'ল উদ্ভিদৰ বিষয়ে আমি কিছু কথা আজি জানি লওঁ। যে উদ্ভিদ হ'ল যে প্ৰাণী জগতৰ আমাৰ দুটা প্ৰধান ভাগ, উদ্ভিদ আৰু প্ৰাণী। গতিকে উদ্ভিদ জগতৰ বিষয়ে আমি কিছু কথা আজি জানি লওঁ। যে উদ্ভিদে প্ৰথম কথা হ'ল যে উদ্ভিদে কেনেকৈ জীয়াই থাকে, উদ্ভিদ কেনেকৈ উশাহ নিশাহ লয়, কেনেকৈ ইয়াৰ আহাৰ গ্ৰহণ কৰে, এই বিষয়ে আমি কিছু কথা জানি ল'বলগীয়া হ'ব। গতিকে এইখিনি কথা জানিবৰ কাৰণে আমি আজি এই আলোচনা চক্ৰটি আগবঢ়াইছোঁ। এতিয়া কথা হ'ল উদ্ভিদৰ শৰীৰটোতনো কি আছে? আমি সদায় দেখি অহা সেউজীয়া পাতৰ উদ্ভিদজোপানো কিহেৰে তৈয়াৰী? সকলো জীৱৰ নিচিনাকৈ উদ্ভিদৰ শৰীৰটো কিছুমান কোষেৰে তৈয়াৰী। এই কোষবোৰ মৌ বাহৰ দৰে গোটেই শৰীৰটোত ঠাহ খাই থাকে। এই কোষবোৰেই হ'ল উদ্ভিদ দেহৰ মূল জীৱনী শক্তি। কোষবোৰ জীয়াই থকালৈকে, অৰ্থাৎ ইয়াত থকা দ্ৰব্যসমূহ সজীৱ হৈ থকালৈকে উদ্ভিদজোপা জীয়াই থাকে। এই কোষবোৰত এবিধ স্বচ্ছ জেলিৰ নিচিনা পদাৰ্থ থাকে, যাক আমি প্ৰটোপ্লাজম বুলি কওঁ। এই প্ৰটোপ্লাজমখিনি কিন্তু খুব সৰল পদাৰ্থ নহয়। ইয়াত বিভিন্ন উপাদান থাকে। বিজ্ঞানীসকলে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এইবোৰ নিৰীক্ষণ কৰি বিভিন্ন নামাকৰণ কৰিছে, যেনে নিউক্লিয়াছ বা কোষকেন্দ্ৰ, মাইট্ৰকণ্ড্ৰিয়া, গল্গি বডি, ৰাইবোচোম ইত্যাদি। আৰু প্ৰত্যেকৰে কি কাম তাকো নিৰ্ধাৰণ কৰিছে। গতিকে অধিক বিশ্লেষণলৈ মাথো আমি ইয়াকে ক'ব বিচাৰোঁ যে উদ্ভিদৰ দেহত থকা কোষবোৰেই হ'ল ইয়াৰ মূল চালিকা শক্তি। কোষবোৰত চলি থকা কিছুমান জটিল কামৰ মাজেৰেই উদ্ভিদজোপা জীয়াই থাকে। উদ্ভিদৰ বিভিন্ন কোষৰ কামবিলাকো বেলেগ বেলেগ হয়। একে কাম আৰু একে গুণ বিশিষ্ট কোষবোৰ লগ হৈ উদ্ভিদৰ শৰীৰত কিছুমান নিৰ্দিষ্ট কাম সমাধা কৰে। উদ্ভিদৰ পাতত থকা কোষবোৰৰ কামৰ লগত শিপাত থকা কোষবোৰৰ কামৰ পাৰ্থক্য আছে। কামৰ বিভাজনৰ ওপৰত নিৰ্ভৰ কৰি কোষবোৰক কিছুমান কলাত ভাগ কৰা হৈছে। উদাহৰণস্বৰূপে উদ্ভিদৰ শিপা আৰু আগ অংশত থকা কোষবোৰ বিভাজন হৈ উদ্ভিদৰ বৃদ্ধি হয়। এই কোষবোৰক ভাজন কলা বোলে। ঠিক সেইদৰে শিপাৰ জৰিয়তে সংগ্ৰহ কৰা পানী আৰু খনিজ লৱণ এবিধ বিশেষ কোষ কলাৰ মাজেৰে বিভিন্ন অংগলৈ পৰিবাহিত হয়, যিবোৰক জাইলেম বুলি কোৱা হয়। পাতত তৈয়াৰ হোৱা আহাৰ অন্য এবিধ কোষলৈ তললৈ পৰিবাহিত হয়, যাক কোৱা হয় ফ্লোৱেম। এতিয়া এই শিপাৰ জৰিয়তে মাটিৰ পৰা সংগ্ৰহ কৰা মৌলবোৰ উদ্ভিদৰ শৰীৰ গঠন তথা বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজন হোৱা শক্তি আহৰণৰ বাবে দৰকাৰ হয়। কিন্তু উদ্ভিদৰ প্ৰকৃত আহাৰ তৈয়াৰ হয় ইয়াৰ পাতত। পানীৰ দৰে আগতীয়াকৈ প্ৰস্তুত কৰি থোৱা আহাৰ ভক্ষণ কৰি উদ্ভিদে শক্তি আহৰণ নকৰে। উদ্ভিদে নিজেই নিজৰ শৰীৰত আহাৰ প্ৰস্তুত কৰি তাৰ পৰা শক্তি আহৰণ কৰি জীয়াই থাকে। এই কামসমূহ উদ্ভিদে কেনেকৈ কৰে? ৰান্ধনি ঘৰত ভাত ৰন্ধা কামৰ অভিজ্ঞতা আমাৰ সকলোৰে আছে। জুইৰ ওপৰত থকা কেৰাহী বা অন্য পাত্ৰত চাউল দালি লৈ তাত অলপ পানী দি সিজাই থাকিলে এটা সময়ত খোৱাৰ উপযোগী আহাৰ প্ৰস্তুত হয়। ঠিক সেইদৰে উদ্ভিদেই হ'ল পাতৰ ৰান্ধনিঘৰ। পাতত থকা পত্ৰসৰিত, যাৰ বাবে উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হয়, সেই পত্ৰসৰিতে হ'ল কেৰাহীটো। এই পত্ৰসৰিত কেৰাহীত বায়ুমণ্ডলৰ পৰা পাতে সংগ্ৰহ কৰা কাৰ্বন ডাই অক্সাইড, যাক আমি চাউলৰ লগত তুলনা কৰিব পাৰোঁ, আৰু শিপাৰ জৰিয়তে সংগ্ৰহ কৰা পানীত সিজোৱা হয়। সিজাবৰ বাবে দৰকাৰ হোৱা তাপ বা জুই পোৱা যায় সূৰ্যৰ পৰা। সিজোৱাৰ পাছত যেনেকৈ চাউল হৈ নাথাকে, ঠিক তেনেদৰে পানীৰ সহযোগত কাৰ্বন ডাই অক্সাইড পৰিৱৰ্তিত হৈ গ্লুক'জ নামৰ আহাৰলৈ পৰিণত হয়। লগতে সকলো প্ৰাণীকে দৰকাৰ হোৱা অক্সিজেন গেছবিধ নিৰ্গত হয়। এনেদৰে সৃষ্টি হোৱা গ্লুক'জ উদ্ভিদ দেহৰ সকলো অংশলৈ পৰিবাহিত হয় আৰু তাৰ পৰাই ই শক্তি আহৰণ কৰে। উল্লেখনীয় কথা হ'ল উদ্ভিদে নিজৰ প্ৰয়োজনতকৈ অধিক পৰিমাণৰ খাদ্য প্ৰস্তুত কৰে। অতিৰিক্ত খাদ্যখিনি উদ্ভিদে বিভিন্ন অংশত যেনে ডাল, পাত, শিপা, বীজ, ফল, ফুল আদিত ভৱিষ্যতৰ বাবে সাঁচি থয়। ধন্যবাদ কৃষক বন্ধুসকল। আজিৰ খণ্ডটি আমাৰ ইমানতে শেষ হৈছে। পৰৱৰ্তী খণ্ডৰ বাবে আপোনালোকে অপেক্ষা কৰক। আপোনালোকৰ কমেণ্ট আমাৰ কমেণ্ট বক্সত জনাব পাৰে, আৰু আমাৰ লগত যোগাযোগ কৰিব বিচাৰিলে আমাৰ ভিডিঅ'ত নম্বৰ দিয়া আছে, আপোনালোকে সেইমতে যোগাযোগ কৰিব পাৰে।